Hello everyone, welcome to Know It All. আজি আমি ডিছকাছ কৰিম কৰোনা পেণ্ডেমিক শেষ হোৱাৰ পিছত কিদৰে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। আজি অসমৰ বহুতো ডেকা ল'ৰা বাহিৰলৈ কাম কৰিবলৈ যায়। আচলতে ঘৰৰ বাহিৰত থাকি কাম কৰিবলৈ কোনেও নিবিচাৰে, কিন্তু উপায় নাপাই যাব লগা হয়। এতিয়া লকডাউনৰ সময়ত সকলোৱে কাম এৰি ঘৰত আহিবলগীয়া হৈছে। আমি কি আমাৰ অসমতে কিবা এটা কৰিব নোৱাৰোঁ নেকি? আমাৰ ইয়াতে কি সুযোগ সুবিধা নাই নেকি? আজি অসমৰ বেছিভাগ সৰু ডাঙৰ বিজনেছ বাহিৰৰ মানুহৰ হাতত। আমি সেইবোৰ নিজে নকৰাৰ বাবে সিহঁতে সুবিধা পাইছে। আজি আমি সেই সৰু বৰ বিজনেছ কিছুমানৰ কথা ডিছকাছ কৰিম। প্ৰথমতে চাওঁ, লকডাউনৰ পৰা আপোনালোকে এটা কথা বুজি পাইছে যে এচেঞ্চিয়েল আইটেম যিবোৰ আছে, মানে চাউল, দালি, আলু, পিঁয়াজ, সেইবোৰৰ ডিমাণ্ড কেতিয়াও কম নহয়। আমি কি সেইবোৰৰ বিজনেছ কৰিব নোৱাৰোঁ নেকি? এইবোৰ বস্তুৰ গোদাম বনাই ষ্টক কৰিও আমি বিজনেছ কৰিব পাৰোঁ। তাৰপিছত হ'ল হাঁহ, কুকুৰা, ছাগলী পালন। লোকেল মুৰ্গীৰ ফাৰ্ম আজিকালি বহু জেগাতে আছে। আজি সহজে আমি লোকেল মুৰ্গীৰ পোৱালি পাব পাৰোঁ। বহু জেগাত ইনকুবেটৰৰ পৰা লোকে মুৰ্গীৰ কণী ফুটাই তাৰ পৰা আমি লোকেল মুৰ্গীৰ পোৱালি পাব পাৰোঁ। সেইবোৰ এটা ছিষ্টেমত পোহপালন কৰি ধুনীয়াকৈ ধন অৰ্জন কৰিব পাৰি। লোকেল মুৰ্গীৰ বিজনেছ কেনেকৈ কৰিব পাৰি তাৰ ওপৰতো আমি আগলৈ এটা ভিডিঅ' বনাম। তাৰপিছত চাওক, ঘৰতে আমি মৎস্য পালন কৰিব পাৰোঁ। ঘৰতে পুখুৰী নাথাকিলেও আমি বায়'ফ্লক পদ্ধতিত সৰু টেংক এটা বনাই মাছ পালন কৰিব পাৰোঁ। বহুতো মানুহে এই প্ৰকাৰৰ মাছ পালন কৰি অৰ্থ উপাৰ্জন কৰি আছে। আৰু এই প্ৰকাৰৰ মাছ পালন আপোনালোকে বিল্ডিং থাকিলে বিল্ডিঙৰ ওপৰতো কৰিব পাৰিব, ঘৰৰ ভিতৰতো কৰিব পাৰিব। আপোনালোকে ৰমেশ বাবুৰ নাম শুনিছেনে? তেখেতৰ ঘৰ কৰ্ণাটকত। তেখেতে 14 বছৰ বয়সৰ পৰাই মানুহৰ ঘৰে ঘৰে পেপাৰ বিলাইছিল। তাৰপিছত চেলুনৰ দোকানত কাম কৰিছিল। আজি তেখেতৰ হাৰ্ডৱৰ্কৰ কাৰণে তেখেতে ইণ্ডিয়াৰ কোটিপতিৰ নাপিত হয়। তেখেতৰ লগত ৰোলছ ৰয়ছকে আদি কৰি 378টা বিভিন্ন প্ৰকাৰৰ গাড়ী আছে। আমি কি ৰমেশ বাবুৰ নিচিনা হ'ব নোৱাৰোঁ নেকি? আমি ঘৰতে মৌ পালন, মাছৰুম পালন এইবোৰৰ বিজনেছো কৰিব পাৰোঁ অতি সহজে। আপোনাৰ ঘৰত খেতিৰ মাটি নাথাকিলেও আপুনি হাইড্ৰ'ফনিক পদ্ধতিত খেতি কৰিব পাৰে। হাইড্ৰ'ফনিক পদ্ধতিত একচুৱেলি কোনো মাটিৰ প্ৰয়োজনেই নহয়। আপোনালোকে যিকোনো জেগাত হাইড্ৰ'ফনিক পদ্ধতিত খেতি কৰিব পাৰে। আশা ৰাখিছোঁ আগলৈ যাতে অসমৰ যুৱক মা দেউতাক এৰি বাহিৰত গৈ লেবাৰৰ কাম কৰিব লগা নহয়। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আমি আগলৈ এনেকুৱা ভিডিঅ' আৰু লৈ আহিম। থেংক ইউ ফৰ ৱাচিং।